পানীপুৰি ডাঙৰ পানীপুৰি ভীষণ গহন সাগৰ কণকণ দালি গতিকে ভিডিঅ'টো সকলোৱে ভালকৈ চাই থাকিব Hi friends, good morning. মই ৰশ্মিতা স্বাগতম জনাইছো মোৰ চেনেল ৰশ্মিতাছ ব্লগলৈ। আজি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দুটা ৰেচিপি দেখাব লৈছো সৰু সৰুকে। এটা হৈছে বিলাহী আৰু মাছৰ জোল আৰু এটা হৈছে ভেদাইলতা আৰু মাছৰ জোল। আৰু গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলো। আৰু এটা কথা, কাষতে থকা যেটো বেল আইকন থাকে ৰেড কালাৰৰ, সেইটো সব দবাই দিব, তেতিয়া মোৰ যিবিলাক নটিফিকেশন আহি থাকে মানে নতুন ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াও সেইবিলাকৰ আপোনালোকে আগতীয়াকৈ নটিফিকেশন পাব। ফ্ৰেণ্ডছ, এটা কথা কি হ'ল, ভ্যাকচিন মোৰ লোৱা হ'ল। ভ্যাকচিনটো মই ললো পৰহি দিনা ইভিনিং 4টা বজাত। কিন্তু পৰহি ৰাতি আৰু যোৱাকালি ৰাতি মোৰ একদম অৱস্থা বেয়া, মানে হাহাকাৰ। প্ৰথম দিনাখন ৰাতি বেছি, কালি ৰাতি বাৰু ঠিকে আছে, তথাপিতো আৰু অলপ মূৰচু বেয়া লাগি আছিলে। পুৰা কপনি উঠা জ্বৰ, একদম মানে 2টা বজাৰ পৰা 2টা বজাৰ, মই 4টা বজাত ভ্যাকচিন লৈছোতো, 2টা বজাৰ পৰা একদম কপি জ্বৰ উঠিছে। আৰু ইমান বেছি ঠাণ্ডা লাগিছে নহয়, আপোনালোকে বিশ্বাস কৰক, মানে বিশ্বাস নকৰিব পাৰে। মই আপোনালোকক দেখাই দিছো, এই চাওক কিমান। প্ৰথমতে মই বাকি কম্বল চম্বল বিলাকতো সব ৰ'দত দি মেলি আজৰি কৰি থৈ দিলো। আৰু সেইদিনা দেখিছিলে আপোনালোকক এটা ভিডিঅ' আগবঢ়াইছিলো ঘৰ চেনিটাইজ কৰা বুলি। সেইদিনা যিমান কাপোৰ আছিলে গোটেই কাপোৰখিনি মানে মই ভালকে থৈ দিলো আৰু চব্জি ৰ'দত দিবলগীয়া আছিলে কৰি মেলি, কাৰণ এইবিলাক কাম সদায় সদায় কৰি থাকিবলৈ মন নাযায় সেইকাৰণে। কিন্তু আকৌ কি হ'ল, এইখন এনেই মানে ওপৰতে ৰাখি থৈছিলো কেতিয়াবা লাগিব পাৰে বুলি। তাৰ পিছতে এই দুখন ললো প্ৰথমতে, সেই দুখনে ঠাণ্ডা একো নাই পেলোৱা। তাৰ পিছত এইখন উলিয়ালো, এইখন উলিয়াও ঠাণ্ডা পেলোৱা নাই। তাৰ পিছত আকৌ এইখন বিছনা চাদৰ হয়, এইখন নাপাৰো বেছি ডাঠ যে, লেতেৰা হলে ঘনাই ধুই থাকিবলৈ দিগদাৰ পাওঁ সেইকাৰণে। আৰু এনেও কটন কাপোৰৰ বেডশ্বীট বিলাকত শুই বেছি ভাল লাগে, সেইকাৰণে এইখন এনে ৰাখি থওঁ আৰু কেতিয়াবা পাৰিবলে। এইখনো লৈছো, তথাপিতো ঠাণ্ডা পলোৱা নাই। তাৰ পিছত যেনিবা পলালেগে আৰু সেই গোটেইকেইটা লোৱাৰ পিছত অলপ দেৰি পাছত, আৰু অলপ দেৰি পিছত আৰু হাজবেণ্ডৰ হ'ল, আৰু হাজবেণ্ডে উলিয়াই ললে এইখন। চাওকচোন এইবিলাক আৰু কিমান কাম বাঢ়িলে, গোটেইখিনি কৰি মেলি থলো। তাৰপিছত আকৌ এদিন এইবিলাক কাম ওলালে মিছামিছি। সেইকাৰণে ভেকচিন ল'বৰ সময়ত সাৱধান। কিন্তু আপোনালোকে যোনে ললে তেওঁলোকৰ কথা বেলেগ, সকলোৰে এইটো নহবও পাৰে, কিন্তু বহুতৰে হয়। মোৰ লগত বহুতে লৈছিলে, সিহঁতৰো হৈছে, মেক্সিমামৰে হৈছে। গতিকে আপোনালোকক জনাই থলো, আপোনালোকে যিদিনাই ভেকচিন লবলৈ যাব তাৰ আগতে আপোনালোকে পৰাপক্ষত কিবা ঘৰত যদি বনাবলগীয়া থাকে বনাই থৈ যাব, যাতে আহি বনাবলগীয়া নহয়। কাৰণ আহাৰ পিছত পটককে গাটো বেয়া নালাগে, কিন্তু মোটামুটি অলপ সময়ৰ পিছৰ পৰা বেয়া লাগে আৰু গাটো, সেইকাৰণে। আৰু ইয়াৰ উপৰি এটা কথা আপোনালোকে আনি থব লগত, সেইটো হৈছে পেৰাচিটামল, এনেকুৱা আনি থব। আৰু ভমিটিঙৰ ঔষধ আনি থব পাৰে, অনডেম নে কি এইটো নামটো, ভালকে দেখিছিলে আপোনালোকে। এইটো অনডেম আৰু পেৰাচিটামল, মানে এইকেইটা লগত থোৱাটো অতি জৰুৰী। আৰু ইলেক্ট্ৰল আনি থব লাগে, এইকেইটা বস্তু লাগেই। কাৰণ ইমান বেছি চেপা দিয়ে নহবা নহয় ভ্যাকচিন ললে। মই হাজবেণ্ডক কৈছো বোলো তুমি ভিডিঅ' কৰি থোৱা না, ভিডিঅ' কৰি থোৱা। কৈছে ৰবা মানুহ মৰিব ধৰিছো আৰু এতিয়া তুমি ভিডিঅ' কৰিব কৈছা বোলে। মই বোলো নাই মানুহে গম পাব ন এনেকুৱা হয়, তেতিয়া কোনোবাই আগৰ পৰা প্ৰিপাৰেচন মানে আগৰ পৰা লৈ থাকিব আৰু
বুলি আৰু এতিয়াও মোৰ ভাগৰটো বেছি যোৱাই নাই তাৰপিছত পেৰাচিটামলটো খাই দিলোঁ নহয় যোৱা কালি দিনত তেতিয়া অলপ ভাল হ'ল টোপনিও আহিলে আৰু টোপনি নহ'ল মোৰ সেইকাৰণে চাগে বেছিকে দিগদাৰ কৰিলে যেন পাওঁ টোপনিটো একদমেই নহ'ল সেইদিনাখন ৰাতি 2টাৰ পৰা আৰু আগষ্টতো হোৱা নহয় জাষ্ট শুহে আমি 12:45 মানত শুব লৈছোহে তাৰপিছত দুটা বজালৈকে টোপনি নহ'লে গোটেই ৰাতিটো টোপনি 3:15 উঠিছো 3:15 মই ৱাশৰুম গৈছো তেতিয়া আৰু মানে মছজিদৰ পৰা আজান দিয়াৰ মাত শুনিছো মই ভাবি আছো কেতিয়াকে পোহৰ হ'ব এনেকুৱা লাগিছে মানে মোৰ উপায় নাইকিয়া হৈছে আৰু সেই বস্তুটো এতিয়ালৈকেও আছে অকমান সেইকাৰণে মাক ক'লো আজি আপুনি আজি বনাওকচোন আপোনালোকে মানে কি মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিম আৰু আপুনি ক'বচোন আজি কেনেকুৱা হয় সেইকাৰণে মাক ক'লো মায়ে প্ৰথমে নকৰো কৈছিলে তাৰপিছত আৰু কৰিলে গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকে আৰু মাৰ কাৰণে এটা লাইক কৰি দিব কওঁতে অকমান খেলিমেলি হৈছে বাৰু প্ৰথম কৈছে যিহেতু মোৰে খেলিমেলি হয় তথাপিতো আপোনালোকলৈ আগবঢ়ালো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই যোৱাত সহায় কৰিব বলক তেন্তে আগবাঢ়ো আজিৰ ভিডিঅ'টো লৈ মাছখিনি প্ৰথমতে ধুই ললো ধুই লোৱাৰ পিছত নিমখ আৰু হালধি সানি লোৱা হ'ল আজি আমি বিলাহীটো প্ৰথমতে মই মিক্সিত কৰি ললো তাৰপিছতে মায়ে ইয়াতে হালধি দিলে মায়ে বনাব যিহেতু গতিকে চাই থাকিব আপোনালোকে সকলোৰে বনোৱা নিয়মবিলাক বেলেগ বেলেগ হয় মায়ে কেনেদৰে বনাই মই সেইটোকে দেখাবলৈ বিচাৰিছো ফ্ৰেণ্ডছ আজি আমাৰ ভিডিঅ'টো বনাবলৈ মাকো অন্তৰ্ভুক্ত কৰি দিছো মায়ে বনাই অকণমান চাই দিয়ক আজি মাক অন্তৰ্ভুক্ত কৰি দিছো শিকাই দিছো মায়ে গতিকে আজি সকলোখিনি ক'ব এতিয়া ষ্টাৰ্ট কৰি দিছো দেই তাৰপিছত জলকীয়া দিছো এইকেইটা মিঠি দিছো বিলাহী দিছো অলপমান লৰাই আছো আলুটো দিছো অলপমান আলু দি দিম আলু দিছো আলু দি লগাই আছো আলু দিলো এইখিনি মই বিলাহীখিনি দিলো নহয় দি পেলাই অকণমান অলপ পানী দি পেলাই লগাই আছো তাৰপিছত যেতিয়া শুকাই যাব তেতিয়া অলপ পানী ঢালি দিব লাগিব এয়া মই পানী ঢালি দিলো নহ'ব মানে লগালগ পানীটো ঢালি দিলে হেৰহেৰীয়া হৈ যায় খাবলৈ নহয় পানীটো যদি নুশুকায় তেতিয়া মানে খেৰখেৰীয়া হয় খাবলৈ এতিয়া মই পানী দি দিলোঁ এতিয়া নিমখ নিমখটো উলিয়াই ল'ব লাগিছিল দেই এতিয়া মই ইয়াত নিমখ দিছোঁ যেতিয়া অলপ উতল আহিব তেতিয়া মাছখিনি পেলাই দিম অলপ উতল আহিছে এতিয়া মই মাছটো দি দিছোঁ
এতিয়া কৰিলে নাই আৰু এতিয়া মই নেমুটো চেপি দিছোঁ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আকৌ আপোনালোকক নতুন এটা ভিডিঅ' দিম আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক মৰম আৰু উৎসাহ দি থাকিব আজিলৈ আহোঁ তেন্তে বাই বাই পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে একেলগ হ'ম ফ্ৰেণ্ডছ এটা কথা ক'ব পাহৰিছিলোঁ ভেকচিন লোৱাৰ এসপ্তাহলৈকে আপোনালোকে কোনো ধৰণৰ এলাৰ্জিৰ টেবলেট খাই থাকিলে সেইটো